সভাপতি মহোদয় তথা জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ অধ্যক্ষ মহোদয়, আমাৰ শিক্ষাগুৰুসকল, সতীৰ্থসকল আৰু মোৰ অনুজসকল। চাওঁতে এতিয়ানো 2টা বছৰ পাৰ হ'ল গমেই নাপালোঁ। ৰাতিপুৱাইছোহে মাথো। কেতিয়ানো পূবৰ বেলিটো আহি পশ্চিম আকাশত মাৰ গ'ল গমেই নাপালোঁ। আৰু কেইদিনমান সময়ৰ পাছত সন্ধিয়াৰ আকাশত জানো জোন তৰাৰ পাছত নোলাব। আৰু সেই জোন তৰাৰ নাম জানো চাবলৈ আমাৰ লগত আৰু কোন আগবাঢ়ি আহিব? হেৰাই তোমাৰ পৰা আমি বহুত শিকিলোঁ, জীৱনৰ বাটত আগবাঢ়ি যোৱাৰ পথ দেখালা। কিন্তু আমি তোমাক একো দিব নোৱাৰিলোঁ। আমি তোমাৰ ওচৰত চিৰদিন। সেইবাবে আমি তোমালৈ লৈ আহিছোঁ চতুৰ্থ ষান্মাসিকৰ তৰফৰ পৰা এটি ক্ষুদ্ৰতম উপহাৰ, এটি কবিতা আৰু অভিনয়েৰে তোমালৈ আমি চৰণ জ্ঞাপন কৰিছোঁ। কবিতাৰ সংগ্ৰাহক মোৰ ভণ্টি সমীক্ষাজ্যোতি বুঢ়াগোহাঁই। কবিতাত অভিনয় কৰিব ডিম্পী চুতীয়া, ৰিমচিন গগৈ, ময়ূৰী বৰঠাকুৰ, নেপথ্যৰ শিল্পী লিজা বৰুৱা আৰু এংকৰ ৰিমচিন গগৈ। এয়া মঞ্চত আপোনালোকে উপভোগ কৰিছে কবি পাৰ্থজিৎ হীৰাৰ এটি সকলোৰে প্ৰিয় কবিতা মমতা। পাৰ্থজিৎ হীৰাৰ কবিতা তোমাৰ চিঠিৰ প্ৰত্যুত্তৰ দিম বুলি অনুভৱৰ কলম সাজু কৰি লৈছোঁ। তোমাৰ কোলাত এৰি থৈ অহা বছৰৰ পুৰণি যিদিনা তুমি মোৰ মনৰ পদূলিত এবাৰ শেৱালি হৈ এৰি পৰিছিলা, ঠিক সেইদিনাই ভাবিছিলোঁ ফুলৰ শয্যাৰ ৰাতি তোমাক উৰণি তুলি আঁকি দিম মাৰ সুখৰ তুলিকাই। মই পৰিধান কৰা ক্ৰমক দুখৰ পোচাকযোৰ চিৰদিনৰ বাবে খুলি পেলাম। কিন্তু নিয়তিয়ে কি নিদাৰুণ খেলা
তোমাৰ কপালে বিয়া কৰি বিচাৰিবৰ মন যে তোমাৰ দুনীয়া দোকানত মই এৰি অহা সপোন। তুমি অভিমান নকৰিবা, মই যাওঁ বুলিয়ে যাব নোৱাৰো প্ৰতিটো বসন্ত তোমাৰ খোপাত কপৌফুল দিবলৈ। লওঁ বুলি ল'ব নোৱাৰো তোমাৰ খবৰ। তোমাৰ অপেক্ষাত পাৰ কৰিব পাৰো পাৰ অক্লান্ত। তুমি মোক ক্ষমা কৰি দিয়া মমতা।